নমস্কাৰ। কি কওঁ, ক'ৰ পৰা আৰম্ভ কৰোঁ একো ভাবিয়ে পোৱা নাই। ভিডিঅ'টো বনাইছোঁ যদিও ভিডিঅ'টো বনাব একেবাৰে মন নাছিল। ছ'চিয়েল মিডিয়াত পোৱা এই খবৰটোৱে মনত বহুত খুন্দি আছিল, সেইকাৰণে মই নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। ভিডিঅ'টো কৰিবৰ কাৰণে বাধ্য হ'লোঁ। মোৰ এই কথাখিনিৰ কাৰণে এজন হ'লেও আমাৰতো বেছিভাগ মানুহৰ হাততে এণ্ড্ৰইড ফোন আছে, মানে হাতে হাতে বুলি ক'লেও ভুল নহ'ব। সকলোৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে আৰু এই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আমি কি পাইছোঁ? কি কাক সহায় কৰিব পাৰিছোঁ নে কেতিয়াবা কাৰোবাক কিবা দিব পাৰিছোঁ? দুখৰ খবৰবোৰহে পাওঁ। আজি কাৰোবাৰ লগত এনেকুৱা হৈছে তেনেকুৱা হৈছে, আৰু আমি সেই ফটোবোৰ শ্বেয়াৰ কৰি জাষ্টিছ ফৰ অমুক, জাষ্টিছ ফৰ তামুক লিখিব পাৰিছোঁ। তাৰ বাহিৰতো আৰু আমি একো কৰিব পৰা নাই। আজিলৈ কিমানজনক জাষ্টিছ দিয়াব পাৰিছোঁ? এইবোৰ চলোৱাৰ মানে ইচ্ছা নোহোৱাই হৈছে। সঁচাকৈ যেতিয়া এনেকুৱা খবৰবোৰ পাওঁ বহুত দুখ লাগে। ভাৰতত নাৰীক দেৱী ৰূপে তুলনা কৰা হয়, তাতে আকৌ আন ইফালে নাৰী বা সেই ফুল কোমলীয়া ছোৱালীক মানুহ হিচাপেও গণ্য নকৰে, আৰু নালাগে দেৱী হিচাপে তুলনা কৰিব। কিন্তু পশুতকৈ নিজ ব্যৱহাৰ কৰে, তাক দেখিহে গাৰ নোম শিয়ৰি উঠে। মানুহকে বাৰু জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় নেকি? কিন্তু কিছুমান মানুহৰ কামবোৰেতো তেনেকুৱা উদাহৰণ আমি পোৱা নাই। বিলাকে কৰিছে তেওঁলোকেতো বহুত ভাল কামেই কৰিছে, এইটো নকওঁ যে কোনেও ভাল কাম কৰা নাই, কিন্তু কৰাবোৰেতো বাৰু ঠিকেই কৰিছে। এফালে কৰোণে আমাক ইমান মানসিকভাৱে ভাঙি পেলাইছে, তাৰ উপৰিও আকৌ কিছুমান মানুহবিলাকৰ এই নিজ কামবোৰেৰে মানসিকভাৱে আৰু বেছি নিৰ্যাতিত হোৱা গৈছে। আমাৰ ছোৱালীবোৰৰ একো অধিকাৰ নাই নেকি? বাহিৰত পঢ়াৰ ইচ্ছা নাই নেকি? নে অকল 9-10লৈ পঢ়ি বিয়া হৈ ল'ৰা ছোৱালী প্ৰতিপালন কৰাই আমাৰ কাম নেকি? নিজৰ বুলি কোনো সপোন নাই নেকি? আমি শুনিছিলোঁ দেখোন ল'ৰা ছোৱালীৰ সমান অধিকাৰ আছে, সংবিধানতো লিপিবদ্ধ আছে। কিন্তু বাস্তৱত জানো এয়া সম্ভৱ? ল'ৰা এজনে যেনেকৈ বাহিৰত ইচ্ছামতে পঢ়িব যাব পাৰিছে, ঘূৰা ফুৰা কৰিব পাৰিছে, কিন্তু ছোৱালী এজনীয়ে জানো এনেকৈ যাব পাৰিছে? নিজৰ খোৱা লোৱা, পিন্ধা উৰা, খোৱা লোৱা সকলো তাই আনৰ মতেই কৰিব লাগে, কিয়নো তাই ছোৱালী। ভাৰতীয় সমাজত যে নাৰীক দেৱীৰ ৰূপত তুলনা কৰা হয়, নালাগে বাৰু ছোৱালী মানুহক দেৱীৰ ৰূপত তুলনা কৰিব, মানুহ বুলিয়েইতো গণ্য কৰক। মানুহ হিচাপে জন্ম লৈছোঁ যিহেতু আমাৰো কিছুমান সপোন থাকে, সেইখিনিয়ে পূৰণ হ'ব দিয়ক। ছোৱালী এজনীয়ে যদি শ্বৰ্ট কাপোৰ পিন্ধে তাতো কিছুমানে কয় তাই তেনেকুৱা কাপোৰ পিন্ধাৰ কাৰণে আজি তাইৰ লগত তেনেকুৱা হ'ল। কিন্তু সেই 1.5মহীয়া ফুলকমলীয়া ছোৱালীজনী, 5-6ত পঢ়া ছোৱালীজনী আৰু সেই শাৰী পিন্ধা বয়সীয়াল মানুহজনীৰ লগত কিয় তেনেকুৱা হ'বলৈ পালে? প্ৰশ্নটো মনত বহুতেই থাকে, খুব বহুতেই থাকে, কিন্তু কি হ'ব? আমি যিমানে শিক্ষিত হৈছোঁ, ওপৰলৈ গৈ আছোঁ, তাৰ লগে লগে কিন্তু সিমানেই তললৈও নামি গৈ থকা হৈছে। মানুহ গৈ ছন্দ পাইছে, কিন্তু কিছুমান মানুহৰ আকৌ মানসিকতা একে নিচেই হৈ আছে। প্ৰথমে যদি এনেকুৱা কাম কৰাজনক বহুত বেছি ভয়ানক শাস্তি দিয়া হ'ল হয়, তেতিয়া হয়তো আজি এই ঘটনা শুনিব নাপালোঁ হয়। অন্য দেশবোৰতো নাৰীক দেৱী ৰূপে তুলনা কৰা নহয়, কিন্তু তেওঁলোকক মানুহ হিচাপে গণ্য কৰা হয়। আৰু এনেকুৱা কিবা ঘটনা হোৱাৰ লগে লগে কঠোৰ শাস্তি দিয়ে, যাতে ইয়াৰ পিছত আন এজনে এনেকুৱা কাম কৰিব যোৱাৰ আগত 10 বাৰ ভাবে, 100 বাৰ ভাবে। আমাৰ দেশত মহিলাক ইমান সন্মান দিওঁ, কিন্তু কিছুমান লোকে মহিলাক একো নিচতকৈও নিচ বুলি ভাবে। শেষত আপোনালোকলৈ এটাই অনুৰোধ, যিটো ঘটনাৰ কাৰণে তাই নিজকে হত্যা কৰিব লগা হ'ল, সেই ঘটনাটো ৰেকৰ্ড কৰি যিটো ভিডিঅ' বনোৱা হৈছে, আপোনালোকৰ তাত যদি আছে তেনেহ'লে সেই ভিডিঅ'টো যাতে আৰু শ্বেয়াৰ নকৰে, তাতে ষ্টপ কৰক। ইমানখিনিতো তাই কষ্ট পালে, তাইৰ আত্মাটোক আৰু কষ্ট নিদিব। আৱেগত যদি কিবা নক'বলগীয়া কথা কৈছোঁ, ক্ষমা কৰিব।